গোলাঘাটৰ পৰা জুবিন গাৰ্গলৈ জন্মদিনৰ উপহাৰ এগৰাকী চিত্ৰশিল্পীৰ। এখন চিত্ৰৰে গোলাঘাটৰ পৰা ঈশ্বৰ পুত্ৰ গৰাকীলৈ উপহাৰ প্ৰদান কৰা হৈছে। গোলাঘাটৰ মাছমজিয়াৰ পানীটেংকি চাৰিআলিত ঈশ্বৰ পুত্ৰ গৰাকীৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ এখন প্ৰাণোজ্জ্বল চিত্ৰ অংকন কৰিছে চিত্ৰশিল্পী নীলিম মহন্তই। প্ৰজেক্ট জেডজি বুলি মই এটা আৰম্ভ কৰিছোঁ, যিটো অসমৰ প্ৰত্যেকটো জেগাত যিমান পাৰোঁ জুবিনদাৰ কিবা এখন প্ৰতিচ্ছবি বা তেনেকুৱা ৰিলেটেড আৰ্ট আৰু ৰাইজৰ কাৰণে টি চাৰ্ট প্ৰিণ্ট য'ত লিখা থাকিব জুবিন গাৰ্গ আৰু তেখেতৰ এটা ছবি, তেনেকৈ কৰি আহিছোঁ আজি প্ৰায় 10 দিনমান ধৰি বেলেগ বেলেগ জেগাত। লখিমপুৰত কৰিলোঁ, তাৰপিছত বিশ্বনাথ চাৰিআলি, তাৰপিছত সোণাপুৰ জুবিন ক্ষেত্ৰত, আৰু এনেকৈ অসমৰ তাৰপিছত আহিলোঁ গোলাঘাট। এনেকৈ গৈ থাকিম। তেনেকৈ পৰিকল্পনা নাই, কিন্তু যেনেকৈ সুবিধা পাওঁ বেলেগ বেলেগ জেগাত গৈ থাকিম। হয়তো ওচৰত আছে কাৰণে যোৰহাট যাব পাৰোঁ। আৰু সেই যাত্ৰাটোৰ মাজতে আজি আমাৰ জুবিনদাৰ বাৰ্থডে জন্মদিনৰ প্ৰাক দিনা আজি ইয়াত ভাল লাগিছে, ৰাইজৰ উপস্থিত আছোঁ একেলগে। কাৰণ ইমান দিনে আমি ভাবিব পৰা নাছিলোঁ, জুবিন গাৰ্গ নথকাকৈ আমি কেতিয়াও বিহু হওক বা অন্যান্য অনুষ্ঠান কেতিয়াও অভিজ্ঞতা কৰাই নাই, নাজানিছিলোঁ কেতিয়াও। এতিয়াহে গম পাম লাহে লাহে। ছবিখন তেনেকুৱা ধৰণে কিবা এটা আঁকি আছোঁ, ৰাইজে আহিলে দেখিব। এইটো ৱাটাৰ টেংক চাৰিআলি হ'বগে লাগে, কৰি আছোঁ আৰু। ক'ব নোৱাৰি পেইণ্টিং এখনৰ কথা, ক'ব নোৱাৰি। কেতিয়াবা এটা জেগাতে বহুত সময় লাগি যায়, কেতিয়াবা কথাত সোনকালে হৈ যায়। ধন্যবাদ।